অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। এয়া এফালে যাবলৈ ওলাইছোঁ। মই অকলে, আনকালে বোলো দুজনীয়ে আহোঁ, আজি মই অকলে। আজি ইয়াত দেওবাৰ বজাৰ বহে নহয় ফৰকাটিঙত। আজি যিহেতু দেওবাৰ, কলেজত ষ্টুডেণ্ট নাই বাৰু, কিবা এছাইনমেণ্ট এটা জমা দিবলৈ আছে আমাৰ ছোৱালীজনী, তাকে ফালে আমি আহি আছোঁ। এতিয়া পামগৈ আৰু, এতিয়া গোলাঘাট পাৰ হৈ আমি চিনাতলি পাওঁ কৈছোঁ। আমি আহিছোঁ এইফালে মেলামৰা, এইডোখৰ মেলামৰা বুলি কয় ন, মেলামৰা কলেজৰ ওচৰতে। চিনাতলি নাট্য মন্দিৰ, এয়া চিনাতলি বৰনামঘৰ। কিমান ধুনীয়া লাগিছে পৰিৱেশটো। এইখিনিতে আমিও আজি সেৱা এটা কৰি যাওঁ। এইখিনিতে কওঁ বাহিৰৰ পৰা ঘৰৰ ছোৱালী পাইছোঁ আকৌ, কেলৈ নুঠাম আকৌ ফটোত চাইছোঁ আকৌ। বাকী ভাল ন? আছোঁ। এই আমাৰ এজনো গা বেয়া। অঁ, গা বেয়া আছে। পাইছোঁহি আৰু অকণমান আছে আৰু। এয়া আহি পালোহি আৰু চাহ খালোঁ, এইফালে জলপানো খাইছোঁ। অঁ, আপোনালোকক কোৱা হোৱাই নাই নহয়, আজি আমাৰ মানে বাইদেউৰ ল'ৰা ভাগিন পিকুৰ ছোৱালী ঘৰলৈ বুলি আহিছোঁ। তাতে নতুন মিতিৰৰ কথা ধুনীয়াকৈ মান ধৰি এয়া জলপান দিছে খাবলৈ। আপোনাৰ কথা ইচ্ছা জলপান খাই হৈ গ'লকৈ। এয়াই হৈছে আমাৰ হ'বলগীয়া ভাগিন বোৱাৰীগৰাকী। নাই দেখা নহয়? অঁ, মোক ন মই নাই দেখাওঁ, আপোনাক মোক নাই পোৱা নহয়। এয়া আমাৰ কইনাৰ ভণ্টি হয়, মানে খুৰাকৰ ছোৱালী। এয়া আমাৰ মানুহজনৰ বায়েক আৰু এইফালে কাষতে থকা গৰাকী ভনীয়েক। আমি সকলো বহি অলপ কথা পাতি আছোঁ আৰু। এয়া ভাতৰো আয়োজন কৰিছে, আমি তাকে ভাতকেইটাও খাই লৈছোঁ। ওচৰৰ পাছবোৰ কাটি দিয়া। এয়া আমাৰ বাইদেউৰ ডাঙৰ বোৱাৰীয়েক হয়, আৰু লগতে এয়া তাইৰ মাক একেলগে খাই আছে। যিহেতু কইনাৰ ঘৰলৈ এনেকৈ নতুন মিতিৰ আহিলে মান ধৰা নিয়ম এটাতো থাকেই, সেইকাৰণে এয়া মানে প্ৰথমতেই মাক দেউতাককে মান ধৰাৰ নিয়মটো কৰি লৈছে। তাৰ পাছতে ক্ৰম অনুসাৰে সকলোকে মান ধৰিছে, আৰু লগতে এয়া আমি মমায়েক মামীয়েক।
এয়া দৰাৰ ককায়েক আৰু নবৌৱেক। এয়া অৱশেষত দৰাক মান ধৰিছে। দৰাই কইনাক আঙুঠি এটাকে দি দিলে বাৰু। আকৌ আমি তেতিয়া দেখিম। দুয়োগৰাকী বিয়নীয়াকৈ একেলগে ফটো মাৰি দিছোঁ। হ'ব। দুয়োখন ঘৰৰ মিতিৰ কুটুম লগ লাগি ৰাইজ বাৰু যথেষ্টই হৈছিলে। এয়া আমি সকলো এতিয়া ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ আৰু সময়ো হ'ল বাৰু অহা। দুকপিমান লগতে ফটোও তুলি লৈছোঁ। বৰ্ণালী আমি আহিছোঁ দেই। ঠিক আছে যাওঁ। আমি কইনা ঘৰৰ পৰা ওলাইছোঁ আৰু অঁ সোমাই যাম। এই বেয়া হ'ব নহয়। যাওঁগে দেই। ঠিক আছে আমি এতিয়া যাওঁ। বাই বাই। পলি চাই দিয়া বিনুবা চাই দিয়া এয়া দৰাক দিছে চাৰ্ট পেণ্ট গামোচা। এইফালে এয়া আমি এতিয়া দৰা ঘৰ পালোহি আৰু যিহেতু দৰা ঘৰৰ পৰা কইনা ঘৰ বেছি দূৰ নহয় আৰু আমাৰ বাইদেউ ঘৰ চিনাতলি বৰনামঘৰ ওচৰতে। আমাৰ বাইদেউহঁতৰ পাকঘৰ বনাই আছে। এতিয়া হোৱাগৈ নাই আৰু সম্পূৰ্ণ এয়া বনাই আছে। যাওঁ অ বিন্দু যাওঁ দেই। এয়া আমি আহি পালোহি মাজু বাইদেউৰ ঘৰ। যিহেতু মাজু বাইদেউ কইনা ঘৰৰ পৰা আহোঁতে আমাৰ গাড়ীতে গুচি আহিলে, আমি একেলগে আহিলোঁ। মহাৰাজ বৰ্তমান সকলো পৰ্যায় সুখেৰে কটাইছে জীৱন আৰু কৰা নাই আক্ৰমণ কোনো শত্ৰুৱে। ধুনীয়া দেই, ভাল মুখস্থ হৈছে আৰু মুখস্থ কৰিবা ডাঙৰকৈ ক'বা। নাই স্পীকাৰ দি দিব নহয়। এয়া বাইদেউ ঘৰৰ পৰা আহি আমি ফৰকাটিং পালোহিয়ে। অলপ পাছতে ঘৰ পামগৈ আৰু। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ ভাগিন পিকুৰ শুভ দিনটোৰ মধুৰ ক্ষণসমূহ ইয়াতেই স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এই ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।